হেল্ল' গাইছ, মই আজি আছোঁ এখন গাঁৱত, বহুত মানে পুৰণি গাঁও বুলি ক'ব লাগিব। এইটো 1954 ইষ্টাব্লিছ হোৱা গাঁও, তাতকৈ আগত ইষ্টাব্লিছ হোৱা গাঁও হয়। মই নেটত চাইছিলোঁ, আপোনাক দেখুৱাই আছোঁ, চাই থাকক। এইটো মানে স্কুলৰ নামত ইষ্টাব্লিছ দিছিলে, তাতকৈ আগত গাঁওখন ইষ্টাব্লিছ হৈছিলে, সেইকাৰণে স্কুলখনৰ নামত ইষ্টাব্লিছটো দেখুৱাইছে। তো এখন গাঁৱৰ মানে ইমান পুৰণি গাঁও আজি কিমান উন্নত হ'ব লাগিছে আৰু কিমান উন্নত নাই হোৱা, সেইটো দেখাবলৈ মই চেষ্টা কৰিছোঁ। আপুনি চাওক, কিন্তু নম্বৰ 1 চাওক আপুনি, ৰাস্তা পদূলি চাইছেনে? 1954ত ইষ্টাব্লিছ হোৱা গাঁওবোৰ এনেকুৱা বোকা পানী হৈছে। আপুনি চাওক, এইফালে পথাৰ হয়, চাওক কিমান চৰকাৰে ইয়াত সুবিধা দিয়া হৈছে। আৰু এই জেগাটো ক'ত আছে মই আপোনাক কৈছোঁ। এই জেগাটো মানে এখন হ'ল ভিলেজ, ডুমচি হাতীগড় বুলি কোৱা হয়, তিনিচুকীয়া ডিষ্ট্ৰিক্ট, মহকুমাৰ মাৰ্ঘেৰিটা পৰে। চাওক আজিলৈকে কিমান ডেভেলপ হৈছে এইবোৰ, চাওক ইমান পুৰণি গাঁও, কেতিয়া ইষ্টাব্লিছ হোৱা গাঁও, এনেকুৱা পৰিস্থিতি আলি পদূলিবোৰ চাওক। আৰু যোনবোৰ নতুন গাঁও আছে মানে আমাৰ ওচৰত, নতুন বুলিয়ে ক'ব লাগিব, যোনবোৰ ইষ্টাব্লিছ নাই হোৱা আছিলে, আমাৰবোৰ ইষ্টাব্লিছ হৈছিলে, তো সেইবোৰ গাঁও আজিলৈকে পূৰা পকা আলি হৈ আছে। আমাৰ এখন বুলি ক'ব লাগিব, এখন গাঁৱত কেলৈ হোৱা নাই। এইটো দোকান হয়, আৰু এখন ডুমচি হাতীগড় পথাৰ হয়। মই চুনি হাৱাৰ পৰা দেখাইছিলোঁ যে এখন পথাৰ হয়, পথাৰখন যথেষ্ট ডাঙৰ পথাৰ হয়। পথাৰখনটো পিছে ভালেই আছে, বহুত ভালেই লাগিছে পথাৰখন, সেউজীয়া। আৰু মই আপোনাক মেইন ডুমচি হাতীগড় মেইন ঘাই বাটটো দেখুৱাবলৈ লৈ গৈছোঁ। চব কিমান ধুনীয়া হৈ আছে, চক। এতিয়া এই যোনটো বাট দেখিছে আপুনি, এইফালে গৈ থকা দেখিছে, এইফালে যায় ৱাথৈ যায়, ৱাথৈ, তাল পথাৰ, মিটং যাব পাৰে, দীঘলী পথাৰ যাব পাৰে এইফালে। তাৰপৰা আকৌ এইটো বাট যোনটো দেখিছে, এইফালে ৰত্নপুৰ যাব পাৰে, আৰু এইফালে অৰুণাচল বৰ্ডাৰ 1 কিলোমিটাৰত লাগি আছে এই বাটটো। এইটো মেইন ঘাই বাট হয় ডুমচি হাতীগড়। চব কি গতি হৈ আছে দেখিছে আপুনি। 1954 চনত গাঁও এনেকুৱা ইষ্টাব্লিছ হোৱা গাঁওবোৰ, আজিলৈকে ইয়াত পকা আলি হোৱা নাই, এনেকুৱাই পৰি আছে শিলগুটি। শিলগুটিও কেই চনত দিছিলে, খতম হৈছিলে মাজতে, আৰু এবাৰমান দুগাড়ীমান পেলাইছিলে, তাৰপৰা এতিয়ালৈকে শিলগুটিৰ নামেই নাই। আৰু ৰাস্তাটো কাহানি দিন বনিব আৰু বেলেগ সেইফালে ওচৰ চুবুৰীয়া গাঁও আছে, সেইবোৰতো চব অ'কে হৈ গ'ল ৰাস্তা পদূলি, কিন্তু এইখন গাঁও থাকি গৈছে। আৰু মই ক'বলৈ বিচাৰোঁ যে এইখন কেলৈ এনেকুৱা আজিলৈকে পকা আলি হোৱা নাই, না চৰকাৰে দিছিলে, না কোনোবা ডাঙৰ মানুহে খাই দিয়া হ'ল, না কিহৰ কাৰণে এইটো হোৱা নাই আজিলৈকে, কি কাৰণ, কি আছে ইয়াত, আমি আজিলৈকে ধৰিব পৰা নাই এখন গাঁৱৰ কথা। তো বহুতে কয়, সুধোঁ, এই টকা আহিছিলে খাই পেলালে বুলি কয়, বহুতৰ মুখত শুনি পাইছোঁ আমি। তো কি হয় মেইন কথাটো এতিয়া ক'ব নোৱাৰোঁ, গম নাপাওঁ আমি। আৰু ইয়াত বহুত পলিটিকেল কথা আছে চাগে মোৰ ডাউটত, সেইকাৰণে আজিলৈকে ৰাস্তাটো হোৱা নাই। আৰু নিজৰ গাঁৱতে আমাৰ প্ৰেচিডেণ্ট দুটাকৈ হৈ আছে দেখি আছোঁ, তথাপিও এই ৰাস্তাটো উন্নত হোৱা দেখা নাই মই আজিলৈকে। কিয় বাৰু, কি কথা, যদি আপোনালোকে কিবা এখন মানে গাঁওখন বিষয়লৈ জানে যদি আপুনি কমেণ্ট কৰি জনাবচোন। আৰু মানে যিমানে যি নহওক, আমাৰ এইটো ইয়াত মানে 7খন মানে গাঁৱত, মানে বহুত ডাঙৰ গাঁও বুলি ক'ব লাগিব, ইয়াত না মেডিকেল এখন আছে, না হাই ছেকেণ্ডেৰী স্কুল আছে। ইয়াৰ পৰা হাই ছেকেণ্ডেৰী পঢ়িবলৈ কিমান দূৰত মানুহে যাবলগীয়া হয়, এনেকুৱা ইয়াত পৰিস্থিতি। ইয়াত মেডিকেল এখন আৰু হাই ছেকেণ্ডেৰী স্কুলখন বহুত দৰকাৰী আছিলে ইয়াত, সেইবোৰ নাই ইয়াত। কেতিয়া হ'ব এইবোৰ আমি আজিলৈকে গমো নাপাওঁ, আৰু কেতিয়া হ'বনে নহয় সেইষাও নাজানো। চাই লওঁ আগলৈ কি হয়। ভিডিঅ'টো আজিলৈ ইমানটো সামৰি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি এখন গাঁৱৰ মানুহে চাইছে যদি।